টেটৰ মাৰ্কশ্বিটৰ নামত বৃহৎ বজাৰ চলিছে ৰাজ্যত। সৰ্বশিক্ষা কাৰ্যালয়ৰ পৰাই নিয়ন্ত্ৰণ হৈছে মুকলি বজাৰ। 6 পৰা 7 লাখত বিক্ৰী মাৰ্কশ্বিট উত্তীৰ্ণৰ প্ৰমাণপত্ৰ। সমগ্ৰ কাণ্ডক লৈ সৰব একাংশ অনিয়মীয়া টেট উত্তীৰ্ণ শিক্ষক। টেট পৰীক্ষাৰ মাৰ্কশ্বিটৰ নামত ভয়ংকৰ দুৰ্নীতি সংঘটিত হৈছে ৰাজ্যৰ শিক্ষা বিভাগত। টেট উত্তীৰ্ণ মাৰ্কশ্বিটৰ নামত বৃহৎ বজাৰ বহুৱাইছে স্বয়ং সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ে। লাখ লাখ টকাৰ বিনিময়ত বিক্ৰী হৈছে টেট উত্তীৰ্ণৰ মাৰ্কশ্বিট প্ৰমাণপত্ৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ত এই ভয়ংকৰ সত্য উন্মোচিত হোৱাৰ পিছতে তোলপাৰ লাগিছে ৰাজ্যত। প্ৰকৃততে কি সংঘটিত হৈছে ৰাজ্যৰ শিক্ষা বিভাগত? জেনুইন কেণ্ডিডেট ডিপ্ৰাইভ হৈছে, মানে জেনুইন কেণ্ডিডেটৰ ৰোল নম্বৰ ব্যৱহাৰ কৰি পেলাই কিছুমানে ফেক তেওঁলোকৰ চাৰ্টিফিকেট বনাই দিছে আৰু তাত সৰ্বশিক্ষাৰ কিছুমান এমপ্লয়ী আৰু 2-এজন দালাল জড়িত আৰু কিছু কেণ্ডিডেট এৰেষ্ট হৈছে, কিছু কেণ্ডিডেট এতিয়াও পলাতক হৈ আছে, এৰেষ্ট হ'ব পৰা নাই। বহুত তথ্য প্ৰমাণ পোৱা গৈছে, হয় পইচা পাতি লোৱা কথাও তেনেকৈ উল্লেখ আছে আৰু বাকী আপোনালোকৰ 2জনমান সৰ্বশিক্ষাৰ এমপ্লয়ীও আছে লগতে আৰু এজন মিডলমেন বুলি ক'ব পাৰে, তেওঁলোকো আছিলে। মানে এইটো এটা ৰেকেট আৰু এইটো 6 লাখ 7 লাখ এনেকৈ বিভিন্ন বেলেগে বেলেগে এৰি আছে তেখেতলোকৰ। যিকেইজন একিউজ আছিলে তেখেতলোকে গুৱাহাটী হাইকোৰ্টৰ বেলৰ কাৰণে এপ্লিকেশ্যন কৰিছিলে। কেছটো আমাৰ মাননীয় চিফ জাষ্টিছ অজিত বৰঠাকুৰ কোৰ্টত শুনানি হ'ল। শুনানিৰ পিছত আপোনাৰ CD ইনক্ৰিমিনেটিং মেটেৰিয়েলছ আৰু বাকী উভয় পক্ষৰ দলিল শুনাৰ পিছত যিখিনি বেল এপ্লিকেশ্যন আছিলে সেই গোটেইখিনিয়ে তেওঁলোকে ৰিজেক্ট